গুড মৰ্নিং এভৰিৱান। লক্ষী পূজাৰ সকলোকে বহুত বহুত শুভেচ্ছা থাকিল। আৰু লক্ষী পূজাৰ উপলক্ষে ময়ো ভাবিলোঁ বজাৰ অকণমান কৰি আনো। বজাৰ কৰিলে বাৰু ধুনুই, কিন্তু এয়া ঝাৰু আনিলোঁ। ঝাৰু আজি লক্ষী পূজা যিহেতু ঝাৰুত হেনো লক্ষী থাকে, গতিকে ময়ো ঝাৰু এপাত লৈ আহিলোঁ। আৰু আজি দিনটোনো কি কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাওক। আজি আমাৰ প্ৰগ্ৰেমো আছে ডেন্সৰ, গতিকে গোটেইখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইছ, এনেকৈ আমি ৰেডি কৰি আছোঁ। এইবোৰ অলপ এনেকৈ অলপ সাজাই আছোঁ আৰু। তো চাবচোন কেনেকুৱা লাগিছে, অলপমান নতুন। আমি প্ৰতিমা আনিবলৈ যাম আৰু আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কি কি হয় গোটেইখিনি দেখাম। তো গোটেইকেইটা একদম ভাগৰুৱা হৈ আছে। কি হয় ভগৱান জানে আৰু আজি। ঘরে ঘরে মঙ্গল,
কেনেকুৱা পালে জনাবচোন তাৰমানে কি হ'ল সিহঁতে ভাগৰে যুগৰে গৈছে ডেন্স কৰিছে তো অকণমান মানে সিহঁতৰ ভাগৰ লাগিছে আপোনালোকে ভিডিঅ'টোত চালে চাগে প্ৰতিমা নিব গৈ তেনেকৈ ভাগৰ লাগি আছে গতিকে সিহঁতৰ অকণমান ভাগৰে তেনেকৈ নাছিলে আৰু তো আপোনালোকে ছাপোৰ্ট কৰক সিহঁতক আশীৰ্বাদ কৰক যাতে সিহঁতে আগলৈ আৰু আগুৱাই যাব পাৰে ভালদৰে আৰু আপোনালোকে ভিডিঅ'টো মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু এটা ভাল ভাল কমেণ্ট কৰক যাতে সিহঁতৰ মনটো ভাল লাগে তো আজিলৈ এইখিনি আজিলৈ বাই বাই